নিশ্চিতভাৱে আগন্তুক 2020 চনৰ এপ্ৰিল মাহত যি আমাৰ BTC পৰিষদীয় নিৰ্বাচন হ'ব, এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে শক্তিশালীভাৱে অংশগ্ৰহণ কৰিব। আৰু যিহেতু আমাৰ বৰ্তমান আমি মিত্ৰতা পাশত আবদ্ধ হৈ আছোঁ BPF দলৰ লগত আৰু অসম গণ পৰিষদ দলৰ লগত, আমি এই মিত্ৰতাৰ যিটো প্ৰাসংগিকতা এই কথাটো আমি নিশ্চিতভাৱে গুৰুত্বপূৰ্ণভাৱে আমি বিবেচনা কৰিম। ইয়াৰ লগে লগে BTCত ৰাইজৰ মনৰ যিটো বতৰা, মনৰ যিটো উমান, সেই মনৰ উমান আৰু বতৰা লৈহে আমি নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিম। আজিৰ দিনত আমাৰ যিহেতু মিত্ৰতা আমাৰ অব্যাহত আছে, গতিকে আমি মিত্ৰতাৰ যিটো প্ৰসংগ সেইকাৰণে মই কৈছোঁ, এই বিষয়টো আমি আমাৰ দলৰ মজিয়াত আমি নিশ্চিতভাৱে আলোচনা কৰিম। আমাৰ ওদালগুৰি জিলা, বাস্কা, চিৰাং, কোকৰাঝাৰ ভাৰতীয় জনতা পাৰ্টীৰ চাৰিওখন জিলা সমিতিৰ জিলাৰ সভাপতি বা বিষয়ববীয়াসকলৰ লগতো এই বিষয়ে আমি নিশ্চিতভাৱে আলোচনা কৰিম। মুঠতে 2020 চনৰ BTC নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু আমি আশা কৰিছোঁ ভাৰতীয় জনতা পাৰ্টী অবিহনে 2020ত কোনো ৰাজনৈতিক দল বা কোনো ৰাজনৈতিক পক্ষই BTCৰ চৰকাৰ গঠন কৰিব নোৱাৰে। সেইকাৰণে মই কথাটো কৈছোঁ যে ৰাইজৰ মনৰ যিটো বতৰা, ৰাইজে কি বিচাৰিছে, ৰাইজে বিচৰা ধৰণে আমি আগবাঢ়িম BTC। ছাৰ, BTC অঞ্চলখনত দুৰ্নীতি বুলি বহুতে ক'ব খোজে, আৰু এইটো দুৰ্নীতি নিবাৰণ কৰিবৰ কাৰণে আপোনালোকে BJP চৰকাৰ গঠন কৰিলে, পৰিৱৰ্তন যিটো ৰাইজে বিচাৰিছে, ইয়াৰ বিষয়ে আপুনি কি ক'ব? চাওক, পৰিৱৰ্তনৰ প্ৰতিচ্ছবিখনটো নিশ্চিতভাৱে আমাৰ চকুত ধৰা পৰিছে। কিছু কিছু অঞ্চলত ইয়াৰ ব্যতিক্ৰম, গতিকে সেই ব্যতিক্ৰমবিলাকত ৰাইজে ইতিমধ্যেই গোটেই কথাবিলাক একেবাৰে ওচৰৰ পৰা দেখিছে, শুনিছে। গতিকে সেইকাৰণে মই বাৰে বাৰে কৈ আছোঁ, ৰাইজৰ মনৰ যিটো বতৰা, ৰাইজে কি বিচাৰে, ৰাইজে বিচৰা ধৰণে আমি BTCত আমি আগন্তুক দিনত আমাৰ নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিম। ধন্যবাদ।